মাংস দি এই যাবি নেকি? হেল্ল' আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল আকাশকৃতা ভ্লগছলৈ। আৰু আজি ৰাতিপুৱাই পুৰা ৰেডি হৈ লৈছোঁ। এয়া ডান্সাৰ আৰু আমাৰ ছিংগাৰ আহি পাইছে। মানে গাইজ যাই আছোঁ বঙাইগাঁৱত, এটা ধুনীয়া প্লেচ এটা চাই লৈছোঁ কালি। তো বলক এতিয়া গৈ থাকোঁ। তো বাজিল প্ৰায় 9টা এতিয়া, তাৰমানে দেৰি হ'ল উঠোতে, ঠাণ্ডাৰ বতৰ না। তো অলমষ্ট গাড়ীত চব উঠি ৰেডি। চলো ইফালে উঠি ল'লোঁ। বাই বাই। এয়া গাইজ আমাৰ যাত্ৰা আৰম্ভ হ'ল। এইখন গাড়ীত আছে সমীৰ, এয়া ৰিমজিম একবাৰ চিনাকি কৰি দিছোঁ। এয়া ডিম্পি ছিংগাৰ ডান্সাৰ আৰু গিটাৰ চিটাৰ চব লৈ লৈছোঁ। পাহি কাশ্যপ একচুৱেলি মানে ইউটিউবত চাৰ্চ কৰি চাব পাৰে। তাৰ গানবিলাক ধুনীয়া ধুনীয়া মজা গান গায়। আৰু আজি পূৰা এখন তাৰমানে মেহফিল হৈ যাব, এটা মজা এটা ব্লগ পাব আজি আপোনালোকে। তো এয়া আমি এতিয়া কেম্পৰ পৰা ওলাই আছোঁ। চলো। আৰু আমাৰ পিংকি আহি পালে, লাহে মাৰিলে অলপ দৰ্জাখান। আৰু ৰাস্তাত বুকুত লাগি গৈছে ইয়াত দৰ্জাখন মাৰাৰ লগে লগে, তাৰমানে নিজৰ গাড়ী না, সেইকাৰণে অলপ গাঁত লাগি গৈছে। যি নহওক গাইজ, এতিয়া আমি 5জন হ'লোঁ আৰু ৰাস্তাত আৰু আছে কোনোবাই চব দেখাই আছোঁ কাই কাই যাব। গাইজ এয়া চাওক, ৰিলছ আৰম্ভ হৈ গৈছে কৰা। তো এইখন গাড়ীত আছোঁ আমি গোটেইকেইজনে, আৰু সেইখন গাড়ীত কাই কাই আছে চব দেখাম। তো মোটামুটি আমি 8জনমান হ'ম আৰু যাম আমি বঙাইগাঁৱৰ কোনটো জেগাত সেইটো সমীৰ ভাইয়ে ক'ব অলপ পিছত। আগতে ইয়াৰে পৰা ওলাই লওঁ, তাৰপিছত কৈ আছে আপোনালোক। আৰু গাইজ আমি বঙাইগাঁৱৰ পিনে সোমোৱা নাই, টাউনৰ পিনে। তো বঙাইগাঁও চাইডেদি সোমাই আহিছোঁ না, ইয়াতেদি চিধা আহি গৈছোঁ। তো এতিয়া যাই আছোঁ, মোটামুটি 5 মিনিটমান লাগিব। আৰু জাগাখিনিৰ নাম কি আছিলে সমীৰ? কাকৈজানা। জাগাখিনিৰ নাম হ'ল কাকৈজানা। তো ময়ো যাই পোৱা নাই, ইও যাই পোৱা নাই, মেপ চাইহে যাই আছোঁ। আৰু গাইজ আমাৰ ৰাস্তা ভুল হ'ল। চাওক মেপত কি দেখাই আছে চব। আৰু গাইজ আমাৰ অলপ ৰাস্তা ভুল হৈ গৈছিল। তো একজন দাদাটো সুধি ল'লোঁ কোনফালে যাব লাগে। ৱাও বঢ়িয়া, ব'লা ব'লা, চলো চলো যাব লাগে। আহা তো গাইজ ইয়াৰে আগত এখন বজাৰ পাম, বজাৰ পাই তেল দিব, তাৰে পিছত হে অফিচ, তাৰে পিছত হে 11:10 হ'লে দে ছাৰ জল্দি বলক। গাইজ হাইৱে দি আহি এতিয়া আমি সোমাম কাকৈজানা। ৱেলকাম টু কাকৈজানা লেখা আছে চাওক ইপিনে। ফাইনেলি পাই গ'লোঁ। তো গাইজ ভিউ চাওক ফাইনেলি পাই গ'লোঁ। গাইজ ফাইনেলি পাই গ'লোঁ, বহুত অপেক্ষাৰ মূৰত। ৰাস্তা অলপ ভুল হৈছিল কাৰণে দেৰি হ'ল আহোঁতে। এতিয়া ভিতৰত যাওঁ আৰু আমাৰ এয়া বস্তু আনলোডিং হৈ গ'ল। ওলে নাহা কিয়া দে, দাং বস্তু দাং, এনে আহিব নালাগে। এইখিনি হ'ল পাৰ্কিং প্লেচ, ইয়াতে গাড়ী চাড়ী ৰাখি দিব পাৰিব আৰামছে। একচুৱেলি ভিতৰত মানে কাকৈজানা দুটা আছে, তো সেইকাৰণে আমাৰ অলপ উল্টা লাগি গ'ল। আমি যোনখন মানে গুগল মেপত চাই আছিলোঁ সেইখনত নাযাওঁ, আমি বেলেগখনত আহিছোঁ। তো সেইকাৰণে অলপ উল্টা লাগি গ'ল। তো বলক এতিয়া ভিতৰলৈকে যাওঁ, লেটছ গো। এয়া ৱেলকাম টু কাকৈজানা লিখা আছে, গেটৰ ভিতৰেদি এণ্ট্ৰি মাৰিম। আগতে টিকেট কাটি ল'ব লাগিব গাড়ী পাৰ্কিঙৰ চবৰে। আমাৰ চাউলে কিনা নাই যে পানী খাব লাগিব। চিলিণ্ডাৰ আনি আছে আমাৰ সনীন ভাই, আৰু মোক চাওক পূৰা গোটেই আমাৰ লাগেজ একদম। বলক আমি এতিয়া এণ্ট্ৰি মাৰি দিলোঁ ভিতৰত। আৰু ইয়াত ডিম্পি ভণ্টিৰ বস্তু দাঙি অৱস্থা বেয়া, এনেকৈ খোজকাঢ়ি আমি গোটেইকেইটাই আগলৈকে যাইছোঁ। চাওক কি ধুনীয়া পাৰ্ক, ৱাও। তো গাইজ চাওক ইয়াতে কি ধুনীয়াকৈ লেখা আছে কিবা, অলপ চাওকচোন পঢ়ি। সনীন ভাইৰ আমাৰ টেনশ্যন লাগি গৈছে, ই কৈ আছে ঘৰত ভাত খাব বোলে। দূৰ দেখি চাওক প্ৰায় 500 মিটাৰমান আমি আহিলোঁ খোজকাঢ়ি অলপ ভিতৰত। তো ইয়াতে খানাটো ইয়াতে হ'ব। তো ইয়াৰে পৰা আগত ৱাটাৰফল এটা আছে, ঝৰ্ণা আছে, ৱাটাৰফললৈকে যাব লাগিব। আগতে আমি খোৱা ব্যৱস্থাটো কৰি লওঁ গাইজ, ভালেখিনি দূৰ আহিলোঁ। চাওক টেণ্ট খাৱা মেইন, আগতে বস্তুখিনি নামি ল'ব। চাওক পূৰা জ্বলা ফুটি গ'ল বোলে হাতত। আৰু এয়া চাওক আহি কিনে সমীৰে জুমনাৰ উঠা লাগছে, ডিম্পি ভণ্টি হা। আৰু গাইজ বহুত মাথা মাৰি সনীন ভাই এইটো আমাৰ লগালে। বঙাইগাঁৱৰ ইঞ্জিনিয়াৰ কেইটা আমাৰ সুন্দৰীকেইটা চব জেগাত লগাই দিয়া হৈছে।
গাইজ আমাৰ অলপ একচুৱেলি ওলাওঁতে দেৰি হ'ল অলপ সোনকালে ওলালে আৰু মানে সোনকালে আহি পালোঁ হয় তাৰে ওপৰত আৰু ৰাস্তা ভুল হ'ল না সেই এটা দিগদাৰ হ'ল আৰু যি নহওক এতিয়া অলপ ভাত চাতৰ ব্যৱস্থাখিনি কৰি লওঁ তাৰে পিছত ৱাটাৰফললৈকে যাম তো সেইখিনি জেগা বেছি ভাল লাগে সেইখিনি জেগা আপোনালোকক দেখাম আৰু ইপিনে চাওক এটা চাংঘৰ আছে ফটো চটো উঠাৰ কাৰণে নেকি আৰু ইফালে মেইন ফিল্ডখন এইখন য'ত আমি এতিয়া খানা খাম তো ইয়াৰে পৰা এতিয়া অলপ দেৰিকৈ যাই আছোঁ ৱাটাৰফল যাওক সনীন ভাই ই ৰিক্সাৰ প্ৰমোশ্যন কৰিব এয়া যাওক ই ৰিক্সা আমি ই ৰিক্সাৰ টেণ্ট লৈ আহিছোঁ পূৰা কি কামত লগাই দিছে আছা আৰু মোক এয়া মাংস ধুই আছোঁ ইটো বিৰাট ডাঙৰ কাম কিন্তু মাংস ধোৱাটো ভাজি হ'ব ড্ৰাই ফ্ৰাই আৰু এয়া চাওক এইবাৰ কি দেখছে না এইটো খাই কিন্তু বিৰাট মজা লাগিব ই ৰিক্সা ঘৰত যাব পৰা ঘৰত আহি পাব এই যাওক ই ৰিক্সাৰ টেণ্ট একদম মজা আৰু কি ৰাকেশৰ ফালৰ পৰা আহিলে ডিছকাউণ্ট আছে মোৰ ফালৰ পৰা আহিলে ডিছকাউণ্ট আছে আৰু ইফালে কেজং আমাৰ ৰেডি হৈ গৈছে পূৰা এতিয়া ষ্টাৰ্ট হৈ গ'ল আমাৰ ভাত বনোৱা এয়া আচাৰ বনাই আছে ভাজি ইপিনে হাই কৰি দিয়া একবাৰ আচা ইপিনে আচাৰ বনাই আছে ভাজি আৰু ইফালে আমাৰ পূৰা মেহফিল চাওক আৰম্ভ হৈ গৈছে পূৰা মেহফিল শিল্পী মানুহ নাই এখিনি অলপ হ'বই আৰু আমাৰ কেৰাহীটো সৰু হৈ গ'ল মাংস বেছি হৈ গ'ল উপায় নাই এতিয়া বানি আছে আমাৰ চাৰে আৰু এই দলংখন চাওক কি ধুনীয়াকৈ সজোৱা হৈছে চাওক কি ধুনীয়াকৈ কালাৰ কৰি দিয়াৰ কাৰণে বিৰাট ভাল লগা হৈছে আৰু এইবিলাক অলপ ডেক'ৰেশ্যন কৰা হৈছে তো ইপিনে এতিয়া আমি যাম এইফালেদি সেইফালে আমাৰ কৃষ্ণ ভাই ভাত বহাই আছে আৰু ইটো ৰাস্তাইদি এতিয়া যাম ওপৰত চলো গাইজ আমাৰ টিকেট পাৰ পাৰ্চন 20 টকাকৈ লৈছে আৰু গাড়ীৰ 80 টকা লৈছে পাৰ্কিঙৰ তো এতিয়া ওপৰত যাওঁ এইটো চাওক চাংঘৰ আৰু এয়া গা ধোৱা ৰেডি গাইজ এতিয়া ওপৰলৈকে উঠি যাওঁ চিৰি দি চাওক ইফালে আছে শিৱ মন্দিৰ যাব নোৱাৰি নেকি অঁ নাযাওঁ দিয়া জোতা চোতা পিন্ধি আছোঁ না আৰু ইফালেদি বা ক'ত যায় আই ঝাৰালৈ যোৱা পথ ইফালে কিবা আই ঝাৰালৈ যায় নেকি বন্যভূমি বিশ্বতে অনন্য এইখন একচুৱেলি সোণালী বান্দৰৰ কাৰণে বেছি ফেমাছ আৰু এখন অভয়াৰণ্যখন আৰু এতিয়ালৈকে পিছে দেখা হোৱা নাই চাওক ইফালে অলপমান উঠি যাওঁ আৰু এতিয়া বহুত ষ্ট্ৰিক্টলি লেখা আছে মানে হাই হাল্লা আৰু ধৰক ড্ৰিংকছ চিংকছ কৰা এইবিলাক মানে এলাও নাই আৰু ইমান সেইটোৱে আমি সিফালৰ পৰা ঘূৰি আহিলোঁ এতিয়া এইটো চাইডে যাওঁ দিথেনে যে আপোনালোকক দেখাইছিলোঁ সেইটো চাইডে যাইছোঁ ওপৰলৈকে মানে ঝৰ্ণা দেখা পালে ভাল লাগিব ধৰকচোন যিহেতু মানে দেখিছোঁ মেপত আছে বুলি আৰু গাইজ অলপ দৌৰি দৌৰি যাওঁ নহ'লে যাই নাপাম আন্ধাৰ হৈ যাব আন্ধাৰ হ'লে আৰু সিফালে বাঘ ওলাব বাঘ এই কি কৰিব আছা পূৰা নিস্তব্ধ পৰিৱেশ পিছে এতিয়ালৈকে সোণালী বান্দৰৰ দৰ্শন হোৱা নাই এতিয়ালৈকে এটাও দেখা নাই কিন্তু আৰু ফৰেনাৰ কেইজনে ইহঁতক কিবা সুধিলে নেকি গাইজ এতিয়ালৈকে পোৱাই নাই যায় আৰু সেয়া ফৰেনাৰ এজন দেখিলে মানে ফটোগ্ৰাফি কৰিব আহিছিল মেবি জাগা চাব আহিব পাৰে ভাল পাইছে চাগে কিন্তু আমিহে এতিয়া যাই পোৱা নাই গাইজ এই চাওক অৱস্থা চাওক নেচাৰ একবাৰ প্লেচ চাওক ৱাও কি মজা ভিউ চাওকচোন অচম আৰু আমাৰ বাকী কেইজন ৰৈ গ'ল ইহঁতে নোৱাৰে বোলে আহিবা অভ্যাস নাই কিন্তু এক ওৱান এণ্ড অনলি গাৰ্ল আশা আছে যিয়ে আমাৰ লগত আহিছে গাৰ্লছ পাৱাৰ বৰ্তমান আমি 3টা হৈ গ'লোঁ আমি হাতটো স্বাভাৱিক বাট এজ এ গাৰ্লছ হৈ গ'লে যদি এফৰ্ট দিছে তাই যে আহিছে তো কেনেকুৱা এটা জোচ হ'ব লাগিব য়েছ পাই গ'লোঁ ফাইনেলি গাইজ লুক এট দেট ভিউ ৱাও আৰু যদি অলপ কষ্টই নকৰে ভাল জেগা এটা চাৰ কাৰণে তেনেহ'লে সেই জেগাটো চাই আমেজ নাই কেতিয়াও গাৰ্লছৰ কাৰণে মই এটা কথা কওঁ আমি 2জন ল'ৰা আহি পাইছোঁ আৰু এজনী ছোৱালী ভাই ছোৱালী গাৰ্লছ পাৱাৰ বাকী কেইজন ৰৈ গৈছে এতিয়ালৈ অহাই নাই এয়া আমাৰ আছা দিছ ইজ কাকৈ জানা আৰু গাইজ ইয়াক চাওক আমাৰ সনীন ভাই সনীন ইফালে যাই দিয়ে একবাৰ পূৰা একদম জিকিয়ে দিছে বে বহুত চাই চিন্তি খোজকাঢ়িব লাগিব নহ'লে একবাৰ পৰি গেলি চেচ কি ধুনীয়া পৰিৱেশ তো গাইজ এয়াই আছিল কাকৈ জানা তো আপোনালোকে যদি পিকনিক খাম বুলি ভাবি আছে ইয়াতে একবাৰ আহি যাব কি ধুনীয়া একদম ধুনীয়া প্লেচ অলপ খালি খোজকাঢ়ি আহিব এইখিনিতো খোজকাঢ়িবই লাগিব ভাল প্লেচ চোৱাৰ কাৰণে তো আহি যাব ইয়াতে একচুৱেলি গাইজ আমাৰ আহোঁতেও দেৰি হৈছে না সেইকাৰণে টাইমটো অলপ ইফাল হৈছে আমি যদি একদম আৰ্লি মৰ্ণিং আহিলোঁ হয় তেতিয়াহ'লে কথা নাছিল না
একদম আৰু আমাৰ তাৰে পৰা ওলাইছো দেখোন 8:30 মানত অঁ আমি তাৰে পৰা ওলাইছোঁ 8:30 মানত সেইকাৰণে অলপ টাইমৰ অলপ হেৰফেৰ হ'ল একচুৱেলি এইবিলাকৰ এনেকুৱা জেগাত আহিলে অলপ টাইম লৈ আহিব লাগে তেতিয়া তাৰমানে বেছি অলপ জেগাখিনি চাবও পাৰি আৰু ভালো লাগে ধৰক তো এতিয়া ভাতো হৈ গৈছে কিজানি ঠাণ্ডাই হ'ল কিজানি আমাৰ ঝৰ্ণা বিচাৰোতে কিমান টাইম আমি ঝৰ্ণা বিচাৰোঁতে 1 ঘণ্টাৰ ওপৰ গুচি গ'ল তো এতিয়া যাওঁ নেক্সট কোনবা আহিলে ফাৰ্ষ্টতে সুধি ল'ব যে ঝৰ্ণা কোনফালে নহ'লে আমাৰ আগতে অৱস্থা হ'ব আগতে আপোনালোকে চাই ল'ব ঝৰ্ণা কোনফালে মই দেখাই দিম বাৰু কোনফালেদি আহিব লাগে ঝৰ্ণা আকৌ আপোনালোকক কৈ দিছোঁ চাওক এখন ব্ৰিজ যে আছে ব্ৰিজৰ পৰা এইখন গেট পাব শিৱ মন্দিৰ কাকৈজান উজান ৰাভাপাৰা এইখিনি ৰাভাপাৰা বুলি কয় তো আপোনালোকে ইটো চাইডে যাব ইপিনৰ পৰা হ'লে ৰাইট চাইডে গুচি যাব ইপিনে একদম চিধা গুচি যাব পুৰা মাংস দিয়ে মাংস দি পাপৰ খাই থাকিম নেকি কি চবকে আছে হয় না একদম গাইজ ফাইনেলি আমাৰ শেষ অলমষ্ট চববিলাক খোৱা এতিয়া পেকিং হৈ আছে চব বহি গৈছে ডিক্কিত যি ৰৈছে ইটো খালি আৰু গাইজ এতিয়া আমি ৰাখাল লুবি পাম আৰু তো আগত কৃষ্ণহঁতে গুচি গৈছে তো আমি যাই আছোঁ পিছে তাত আমি বস্তু বাহানিবিলাক আমি অলপ চব ঠিক ঠাক কৰি ল'লোঁ এয়া সমীৰ ভাইও কৰিলে গোটেইবিলাক আৰু পিছফালে অলৰেডি গোটেইকেইটা আছে আমাৰ তো এতিয়া যাই থাকোঁ আগত অলপ ৰখি কিনে চাহ তাহ খাই ল'ম তো ভ্লগটো ইয়াতে শেষ কৰোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি আপোনালোকে ভিজিট কৰে নিশ্চয় আহিব কাকৈজানাত বঙাইগাঁৱত বাকী গোটেইখিনি ডেছক্ৰিপশ্যনত মই গোটেইখিনি বস্তু লিংক ডেছক্ৰিপশ্যনত গোটেইখিনি মই ডিটেইলছ দি দিম তো আশা কৰি ভিডিঅ' চাই ভাল পাব লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় হ'ম বাই এতিয়া অলপ আমি চাহ খাব ৰখিলোঁ গোটেই কি মানে হা